হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ৰকি ব্লগছ। আজি শুক্ৰবাৰ মানে জুম্মাবাৰ, সকলোৰে মুদ্ৰাৰ পৰা জুম্মা মোবাৰক। আজি দিনটো ক'তো নগ'লোঁ, সেইকাৰণে ৰাতি খানা এটা খাওঁ বুলি ভাবিলোঁ। আলু ভাই খানাটো কিহৰ আয়োজন কৰিলি? নাই আজি তাৰমানে গুৱাহাটীতে মাল চাল আনিব গেলো যে বিহুত কতো ফুৰিব চুৰিব নেগালো লগৰ কেইটাৰ লগত তোমালোকৰ লগত ফুৰিব যাব ভাল লাগে গধূলি চাহ তাহ খাই চব গেলত আজি শুকুৰবাৰ যে চাৰিআলি বন্ধ থাকে, দোকান চোকান বন্ধ, কি টাইম পাওঁ বুজিছে। আমি তাৰপিছত এইখন দোকানত বজাৰ কৰিব গ'লোঁ খানাৰ কাৰণে। আমাৰ গাঁৱৰে দোকান, আমাৰ ওচৰৰে ঘৰৰ কাষতে। আমাৰ চব বজাৰ কৰা হৈ গ'ল, এতিয়া আমি খানা খোৱা জেগালৈ যাব ওলাইছোঁ। আমি তিনিটাই খাম খানাটো, বেছি চলি নাই, আমি তিনিটাই। আমি আহি পালোঁ খানা খোৱা জেগাত। এইটো আলু, এইটো চেকু। মাংস কি মাংস? আলু ব্ৰইলাৰ 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 কিমান? কি এইটো? লোকেল লোকেল আৰু লোকেল ব্ৰইলাৰ। এইটো ৰিফাইন পোলা হ'ব মানে। তাৰপিছত এইটো তেল, এইটো হেৰি বিৰিয়ানী চাউল নেকি? দম বিৰিয়ানী চাউল। এইটো পিঁয়াজ আৰু মছলা পাতি আছে। তাৰপিছত আমি বাৰীৰ ফালে খৰি বিচাৰি গ'লোঁ। মেইন বস্তুটোৱে হ'ল খৰি নহ'লে আঞ্জা কেনেকৈ হ'ব, সেইকাৰণে খৰি বিচাৰি গ'লোঁ। খৰি লৈ আহিলোঁ, খৰি লৈ কিনে এতিয়া বনাম আৰু। তাৰপিছত ইয়াতে আঞ্জা পোলা ৰান্ধিম, তাৰপিছত ইয়াতে বহি খাম। বহি খাই কিনে এইটো আলুহঁতৰ গাড়ী থোৱা, চাইকেল থোৱা বা গুদামঘৰ আৰু ইয়াতে খানাটো হ'ব এতিয়া আমাৰ। মাংস 3 পোৱা আনিছিলোঁ, ব্ৰইলাৰ মাংস। উলিয়াই দিলোঁ, উলিয়াই দিলোঁ। 3টা চলি 3 পোৱা মাংস আনিছোঁ। এখন বিৰিয়া আমাৰ নানি বেয়া নহৰে বিৰিয়া এতিয়া টপ টপে হৈ আছে। যাও তোৰ ঘৰত তাৰমানে বহুত হিষ্টৰীৰ বস্তু আছে, এতিয়া বহুত আছে, বহুত নানিৰে মাল থাকতে বস্তু নানি গাভৰু হৈ থাকতে পুৰা ডেকা চাংৰা পুৰা খিনি কাটি ল। চাৰে পিঁয়াজ কাটি আছে। আঞ্জাটো বনাব আৰু পোলাটো কি বনাব? আলু খাবা টেষ্ট কৰা খাইছোঁ। হ'ব কাঢ়িবাচোন। মাংসটো ধুই লওঁ ৰ মই। গৰম পানী দি ডিজাইন যাক এই এক পিচ পৰি আহি গ'ল। আমাৰ এই জুইজালা হৈ গ'ল। মাংসৰ কাৰণে পিঁয়াজ কাটি আছে। এই মাংস আৰু এই কেৰাহী ভৰাই দিছি আৰু এই তেল, এই মছলা। এই তেল বহাব এতিয়া, তেলটো পুৰা বহাই দিওঁ। এই ৰান্ধনী তেলটো অলপ ৰাখো না। 200 গ্ৰামৰ হেৰি, বেছি মাংস নহয় নহয়। 750। তেল গৰম হ'ল, তেজপাত দিলে। এই নতুন ষ্টাইল আঞ্জা, তেজপাত ফাৰ্ষ্ট ফাৰি দেখিছোঁ। মছলাখিনি পুৰা কাটি দিওঁ। এইটো বহাই দি, পিঁয়াজ আৰু বিলাহী নে কোনটো ফাৰ্ষ্ট বহাবি? দুইটা একেলগে দিব। পিঁয়াজ অলপ মই লাৰি দিওঁ, দি থকা মানে তেল অলপ বেছি হ'ল। তেল বেছি হ'ব লাগে। পিঁয়াজ আৰু নানি এইটো হেৰি 95 বছৰ মানে হ'ল। আমাক চাবা আহিছি।
কালাৰ মজি আছে পুৰা মজি আছে এতিয়া পিঁয়াজ বিলাহী তাৰপিছত মাংস বহি দিয়া হ'ব দিয়ক দিয়া বহি দিয়া গোটেইটো বহি দি কলজিয়া দিছি নেকি কলজিয়া পানী উঠবুৰ কালাৰ এই ডেচকি বহিছি এতিয়া ফাৰ্ষ্ট কি দিয়ে চাওঁ ৰচোন গৰম হৈছে ডেচকি ফাৰ্ষ্ট ৰিফাইন দিবি আৰু কি ফাৰ্ষ্ট ৰিফাইন ৰিফাইনটো প্ৰথম তাৰপাছতে ৰিফাইন দি ল'লো জাষ্টকৈ এই ৰিফাইন গৰম হৈ গ'ল তেজপাত তেজপাতটো দি দিলোঁ পিঁয়াজটো দি ল'ব লাগিব ফ্ৰেঞ্চবিন পেষ্টটো অলপ টাইম লাৰিব লাগিব এইটো চিক্ৰেট মছলা এইটো কিবা চিক্ৰেট কি ক'ব নোৱাৰি এইটো এইটো চবেই ধৰে বনাব চবা নৰা এইটো দম পোলাৰ এইটো চিক্ৰেট আলুচিৰ আঞ্জাৰ কালাৰ লুচি আৰু আলু চালু নাদাওঁ মেট্ৰা বনাম গ্ৰেভি আৰু এই পিঁয়াজৰ পোলাৰ মজি আছে হেৰি দিব আদা ৰহুন আদা ৰহুন অলপ বেছি ৰঙা আছে না সেইকাৰণে আদা ৰহুন পেকেটটো দি দিছোঁ আৰু বেছি আৰু কি পিঁয়াজ ৰঙা পৰি গৈছি এবাৰ চাউল দিব লাগিব দেই এবার চাউল চাউল দি পেলাই বিছমিল্লাহকে দি যাওঁ লাল কত দিব লাগিব ৰঙা নহওক দিলে আৰু ঠাণ্ডা ভাজা দিব লাগিব তেতিয়াহে প্ৰথমতে অলপ পানী থাকিব না পানীটো মজিব লাগিব অলপমান লাগা হান কৰিব এতিয়া বস্তুটো এতিয়া লাৰি থাকিব লাগিব পুল্লা ব্ৰইলাৰ দুইটা হৈ আছে দুইটা লাৰি আছে পুল্লা লাৰি আছে ব্ৰইলাৰো সেই হ'ব আৰু অলপ পানী দিলে হেৰিটো মজি যাব আৰু মজি গ'লে নমাই দিম মজি গ'লে নমাই দিব আৰু এইবাৰ পুল্লা লাৰি ৰঙা কৰি দিলে পুল্লা মানে চাউল পূৰা হেৰি কৰি দিলে এতিয়া পানী দিব ইয়াতে পানী আনিছে এই পানী দিব পুৰা ঢোকত দিব লাগিব হা লাল চাল কৰি এতিয়া পানীটো আঞ্জা হ'লে আৰু এতিয়া নুমাব দে নুমাই দি নমাই যাওঁ নুমাই দি যাওঁনে এতিয়া পোল্লাটো নুমাব পোল্লাটো নুমাই কিনে এইটো দম বিৰিয়ানী দম পোল্লা বুলি কিয় ক'ব এতিয়া গম পাবি হ'ব দম পোল্লা বুলি কিয় ক'ব এতিয়াহে গম পাবি ইয়াৰ ওপৰত মানে আংঠাবিলাক দি কিনে দম দিব সেইকাৰণে দম পোল্লা বুলি কয় এইটো এই আংঠা ওলাব ওলাই কিনে ইয়াতে ইয়াৰ ওপৰত দিব ঢাকনাৰ ওপৰত সেইকাৰণে দম পোল্লা এতিয়া সমান সমানকৈ ভাগে দিব সমান সমান মোৰটো কম বাৰা হৈ গ'ল সমানকৈ ইয়াতে এতিয়া আঞ্জা দিব এতিয়া আঞ্জা দিব এইটো নেমু দি দিওঁ আৰু নেমু দিব নেমু পিঁয়াজ দুই পিচ নেমু পিঁয়াজ দুই পিচ আৰু এই আঞ্জা দি ভাগি আছে বেৰি এই বাৰা হৈ গ'ল সমান সমান এই পানী ইয়াতে আছে এইটো সমান সমান চববোৰে সমান সমান পূৰা এতিয়া ধুনীয়াকৈ খাই লওঁ খাই লওঁ বিছমিল্লাহকে খাই লৈ কিনে হেৰি কৰি আছোঁ এই হাতটো খালা ই খালা আৰু ই খালা মোৰ পূৰা খোৱা হৈ গ'ল এয়া আৰু অলপমান বাকী আছে বোলে আমাৰ খাৱা লোৱা হৈ গ'ল আঞ্জাও ধুনীয়া হৈছে পোলাও ধুনীয়া হৈছে আঞ্জা বনাইছে ই বনাইছে আৰু পোল্লা বনাইছে ই এতিয়া ঘৰে ঘৰে যাওঁ সোমাওঁ ধন্যবাদ শুভৰাত্ৰি জয় শুভৰাত্ৰি জয় অসম আজি এতিয়া ভিডিঅ'টি ইয়াতে সমাপ্ত কৰোঁ বুজিলোঁ চাচোন এই অলপ চাফ চিকুণ কৰিলোঁ